নমস্কাৰ বন্ধুসকল, আজি আমি কেইটামান চেছৰ পাজল কৰিম। পাজলটো মই একেবাৰে বিগিনাৰৰ কাৰণে লৈছো। বিগিনাৰৰ এটা কনসেপ্ট আছে যে পিন বুলি। সেই পিন কনসেপ্টটো ব্যৱহাৰ কৰি আমি কেনেকৈ মানে চেছৰ কিছুমান পাজল সলভ কৰিব পাৰো, তাৰমানে কিছুমান পজিশনত কেনেকৈ আমাৰ লাভ কৰিব পাৰো, আমাৰ নিজৰ লাভ হয় সেইটো আমি চাম। আচ্ছা, এই পজিশনটোত সকলোৱে দেখিছা যে এই যেটো ৰুক আছে F7, এই ৰুকটো পিন হৈ আছে, দেখিছানে? বিশপটো পিন কৰি থৈছে। পিন মানে হৈছে উঠিব নোৱাৰা হৈ যোৱা। গতিকে সি এই ৰাস্তাটোৰ পৰা এইটোৰ পৰা উঠিব নোৱাৰে। আমাক এই পিনটো এটা উঠিব নোৱাৰা কৰি থৈছে। গতিকে এনেকুৱা সময়ত আমি কি কৰিলে ভাল হ'ব? তোমালোকে দেখিছা যে তাৰ ৰজাটোৰ বেক ৰেংকৰ মেট আছে। তাৰমানে বেক ৰেংকটো তাৰ পিছৰ যেটো ৰেংক, লাষ্টৰ যেটো ৰেংক, সেই ৰেংকটোৰ পৰা আমি যদি ৰুকেৰে হওক বা আমি যদি কুইনেৰে হওক কিবা এটা যদি চেক দি দিওঁ, তেতিয়া সি ক'তো যাব নোৱাৰে। তেতিয়া আমি ৰুকেও দিব পাৰো, কুইনেও দিব পাৰো। দি দিলো, তাৰপিছত সি এতিয়া উঠিব নোৱাৰে। এতিয়া যদিহে এই পিনটো নাথাকিলহেঁতেন তেতিয়াহ'লে তলত দি দিব পাৰিলেহেঁতেন, তাৰমানে F8ত। কিন্তু এতিয়া যিহেতু পিন হৈ আছে গতিকে এইটো দিব নোৱাৰে। বুজি পালা? আৰু এইটো মেট হৈ গ'ল, চেকমেট। চেকমেট কেতিয়া হয়? যেতিয়া আমি যিটো বস্তুৰে এটেক কৰো সেই বস্তুটো সি যদি মাৰিব নোৱাৰে বা মানে খাই পেলাব নোৱাৰে বা আঁতৰাই দিব নোৱাৰে। আমাৰ ইয়াততো এতিয়া কুইনটো খাব নোৱাৰে, নহয়নে? লগতে যদি আমি যিটো ৰাস্তাইদি আমি এটেক কৰো, তাৰমানে মই তোমালোকক কওঁতে গুলি মাৰো বুলি কওঁ ন। আমি যিটো ৰাস্তাইদি গুলি মাৰিছো, সেই গুলি মৰা ৰাস্তাটোৰ মাজত সি যদি ৱাল দিব নোৱাৰে, তাৰমানে ব্লক কৰিব যদি নোৱাৰে, তেতিয়াও সি হাৰি যাব। আৰু যদি এই তিনিটা কথা, আমি এটেক কৰাটোক মাৰি পেলাব লাগিব, নহ'লে বা এটেক কৰাৰ ৰাস্তাটো বন্ধ কৰিব লাগিব, আৰু নহ'লে কৰিব নোৱাৰে আৰু সি পলাবও নোৱাৰে। দেখিছানে? গতিকে এইটো মেট। আচ্ছা, নেক্সটটো চাওঁ। এইটো বহুত চিম্পল। আমাৰ পিনৰ কনসেপ্টটো আমি ইয়াত ব্যৱহাৰ কৰিছো। তোমালোকে অকমান ভাবাচোন কোনটো বস্তু পিন হৈ আছে। গোটেই বৰ্ডখন চাবা, চালে গম পাবা, মানে ক'ৰবাত কিবা যদি পিন হৈ আছে তোমালোকে গম পাই যাবা। আচ্ছা, ইয়াতে কোনটো বস্তু পিন হৈ আছে বা হ'ব পাৰে, সেই বস্তু যদি তোমালোকে ভাবা, তেতিয়াহ'লে দেখা পাবা যে আমাৰ যিহেতু তলত ৰুকখন আছে আৰু এই ৰুকখনে আমাৰ তাৰ ৰজাটোৰ ফালে পোন হৈ আছে, গতিকে এই যিটো C7 পন আছে, সেই C7 পনটো উঠিব নোৱাৰে যদিহে আমাৰ ঘোঁৰাটো নাথাকিলহেঁতেন, হয়নে? আমাৰ এই যিটো নাইট আছে, নাইটটোৰ কাৰণে এতিয়া সি ধুনীয়াকে দিব পাৰে, মানে য'ত ত'ত যাব পাৰে পনটো। কিন্তু পনটোৱে বেলেগক খাব পাৰিব যদিহে আমি নাইটটো ইয়াত দি থওঁ। কিন্তু যদিহে আমি নাইটটো উঠাই এফালে বা এফালে যদি চেক দিওঁ, তেতিয়া পনেৰে খাব পাৰিব জানো? ধৰা মই D6তে দিলো, D6ত দিলে মানে পনেৰেটো খাব নোৱাৰে, কাৰণ পনটো তাৰ পিন হয়। পিন হোৱা মানে উঠিব নোৱাৰে। উঠিলে আমি ৰজাটো খাই দিম, হয় নহয়? গতিকে আমি D6ত দিলেও আমাৰ যিটো নাইট সেইটো পনেৰে খাব নোৱাৰে, C7এ খাব নোৱাৰে। কিন্তু এইটো এটা ৰং মুভ। কাৰণটো হৈছে কি, আমাক পনেৰে খাব নোৱাৰিব, আমাক কুইনে খাব, ৰুকে খাব বা নাইটে খাব। গতিকে এইটো ৰং মুভ। আৰু কাৰেক্ট মুভটো কি জানা? সেইটো হৈছে ৰুক B6। ৰুক B6ত দিয়াৰ লগে লগে তাৰ পনটোৱে খাব নোৱাৰে, আৰু লগতে ফৰ্কো হৈছে, এইটো ফৰ্ক বুলি কয়। দুটা দুফালে ধৰিছা যে তুমি, এইটো ফৰ্ক বুলি কয়। আৰু লগতে চেকমেটো হৈছে, কাৰণ এইফালে যাব নোৱাৰে, হয়নে? গতিকে এইটো কাৰেক্ট। দেখিছা? এইটো ঘৰত ধৰিলে, এইফালেও যাব নোৱাৰে, খাবও নোৱাৰে, আৰু এটেক কৰা বস্তুটোকো একো কৰিব নোৱাৰে, হয়নে? গতিকে এইটো এটা চেকমেট। 3 নম্বৰটো চাওঁ।
ইয়াতে চোৱা কোনটো বস্তু পিন হৈ আছে এতিয়া হোৱাইটটো মুভ হয় ক'ব পাৰিবানে অকমান ভাবিলে মানে তোমালোকে ওলাব তোমালোকে চোৱা ইয়াতে সদায় চাবা বৰ্ডখনত কিবা বস্তু পিন হৈ আছে নেকি এইটো মানে ফাইদাটো ল'ব লাগে বেনিফিটটো ল'ব লাগে চোৱা তুমি পিন সাধাৰণতে আমি কিহেৰে কৰোঁ পিনটো সাধাৰণতে ঘূৰাৰে নহয় বাৰু ঘূৰাৰে হ'লে ফৰ্কে হয় পিন আমাৰ কৰিবলগীয়া বস্তু কি আছে বিচপ আছে বা তোমাৰ ৰুখখন আছে ৰুখখনে কোনটো বস্তু পিন কৰি আছে দেখিছা তুমি এই ফোনটো যেটো F7 আছে F7 ফোনটো পিন হৈ আছে F7 ফোনটোৱে একো কৰিব নোৱাৰে তাৰমানে একো কৰিব নোৱাৰে মানে থাকিব পাৰিব সি মানে উঠি বেলেগত যাব নোৱাৰে তাৰমানে সি এনেকে খাব নোৱাৰে তাৰমানে তোমাৰ E6ত সি খাব নোৱাৰে গতিকে মই বাৰে বাৰে কওঁ যে পিন হৈ থকা বস্তুটো দুটা কাম কৰিব লাগে এটা হৈছে পিনটোৰ ওপৰত আৰু এটেক কৰিব লাগে তুমি যিমান পাৰা এটেকাৰ বঢ়াই যাব লাগে আমাৰতো এতিয়া তাক এটেক কৰিবলৈ একো নাই এইটো দিলে খাই দিব হয়নে বিচপটো দিব নোৱাৰো খাই দিব নহয় হয় না গতিকে এটেক কিৰে কৰিম এটেক কৰিবলগীয়া আৰু বস্তু নাই আৰু এটা কথা মই কৈছো যে পিন যিহেতু উঠিব নোৱাৰা হয় পিন কৰিলে যে যিকেইটা বস্তুত সি উঠিব নোৱাৰে য'ত সি যাব নোৱাৰে সেই ঘৰকেইটা যিকেইটা ঘৰত সি যাব নোৱাৰে সি খাব নোৱাৰে সেই ঘৰকেইটা য'ত তাৰ কাম নাইকিয়া হৈ যায় সেই ঘৰকেইটা আমি ইউজ কৰিব লাগে এতিয়াতো এই ফোনটোৰ যিটো য'ত যাব নোৱাৰে সেইটো হৈছে এই ঘৰটো তোমাৰ E5টো E6 ঘৰটো E6 ঘৰটো আমি ইউজ কৰিব লাগে কেনেকৈ ইউজ কৰিম এইটো এটা ফৰ্ক মানে দুটা বস্তু একেলগে ধৰিলো আৰু ডাঙৰ বস্তুটো আমি খাই দিম বুজিলা আজিলৈ ইমানতে সামৰিছো আকৌ এটা নতুন ভিডিঅ' লৈ আহিম তাত আমি আৰু অলপ পঢ়িম হা থেংক ইউ